ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে কাৰ্বি আংলঙত এই মুহূৰ্তৰ প্ৰথমে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মৰ্নিং হেডলাইন্সত দকমকা আৰক্ষীৰ লাংহিনৰ দুইকাট অঞ্চলৰ পৰা এই অস্ত্ৰৰ ভাণ্ডাৰটো উদ্ধাৰ কৰা হৈছে এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল আৰু ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে একে 56 ৰাইফল এটা 9mm পিস্তল এটা 0.32 পিস্তল এটা 9mm ষ্টেন গান আৰু লগতে 11 জাইকৈ গুলি বুজন পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰিছে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ অভিযান চলিছিল যি অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ এক অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে এয়া কাৰ্বি আংলঙৰ শেহতীয়া দৃশ্য দেখুৱাইছো কাৰ্বি আংলঙত অস্ত্ৰ-শস্ত্ৰৰ এটা ভাণ্ডাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে গাতত পুতি ৰখাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে দকমকা আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানৰ অন্তত লাংহিনৰ দুইকোট অঞ্চলৰ পৰা উদ্ধাৰ এই বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰটো এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ অভিযানৰ অন্তত এই বৃহৎ সফলতা কিন্তু এই অস্ত্ৰখিনিৰ ক্ষেত্ৰত কোনো ধৰণৰ শেহতীয়া তথ্য আহি পৰা নাই আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে কোনো দুৰ্বৃত্তই ৰাখি থৈ গৈছিল নেকি বা যেহেতু সন্ত্ৰাসবাদী সংগঠনৰ হয়তো সদস্যই ৰাখি থৈ যাব পাৰে তেনে ধৰণৰ সন্দেহ কৰা হৈছে স্থানীয় ৰাজ্যে সন্দেহ কৰিছে আৰু আৰক্ষীৰো সমৰ্থনকৈ তেনে সন্দেহ কাৰণ এনে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ হয়তো নিষিদ্ধ ঘোষিত সংগঠনৰে সদস্যৰ হ'ব পাৰে তেনে ধৰণৰ সন্দেহ কৰা হৈছে কিন্তু বৰ্তমানলৈ এই ঘটনাটোৰ সৈতে জড়িত বা এই অস্ত্ৰ ভাণ্ডাৰটোৰ সৈতে জড়িত হৈ থকা কোনো ব্যক্তিক বৰ্তমানলৈ আটক কৰা হোৱা নাই কোনো লোককে সোধা-পোছা আৰম্ভ হোৱা নাই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়ানো কেনেধৰণে আগবঢ়াই নিছে আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম কেইবাটাও সক্ৰিয় গুলি কেইবাজাইকৈ সক্ৰিয় গুলি কেইবাটাও ৰাইফল উদ্ধাৰ কৰিছে আৰক্ষীয়ে কাৰ্বি আংলঙত এনেধৰণে অস্ত্ৰৰ এটা বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে এবাৰ আমি ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক গৌতম চান্দ্ৰৰ সৈতে হয় গৌতম এই মুহূৰ্তত আমি আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে খবৰ আমি জনাইছো আমাৰ দৰ্শকসকলক আমি আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো এই অস্ত্ৰ ভাণ্ডাৰটো আচলতে আৰক্ষীয়ে অস্ত্ৰ ভাণ্ডাৰটোৰ ক্ষেত্ৰত কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু কোনো লোকৰ সন্ধান লাভ কৰিছে নেকি যে কোনে থৈ গ'ল সেই অস্ত্ৰ ভাণ্ডাৰটো তাত তেনেধৰণে সন্দেহ কৰা হৈছে যে এয়া হয়তো নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ হ'ব লাগিব হয় এঞ্জেলা ক'ব লাগিব কাৰ্বি আংলং আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰ্বি আংলং আৰক্ষীয়ে দীৰ্ঘদিন ধৰি যিহেতু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আহিছিল শিৰোনাম দখল কৰি আহিছিল কাৰ্বি আংলং আৰক্ষীয়ে তাৰ বিপৰীতে যোৱা নিশা কাৰ্বি আংলং আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে দেখা গৈছে ক'ব লাগিব যে কাৰ্বি আংলংখন আগৰে পৰা যিহেতু বিদ্ৰোহী সংগঠনসমূহৰ গড় বুলি ক'ব পাৰে কিন্তু বৰ্তমানে কাৰ্বি আংলঙত কোনো বিদ্ৰোহী সংগঠন তেনেকুৱা সক্ৰিয় নাই তাৰ বাবে আৰক্ষীয়ে সন্দেহ কৰিছে যিহেতু এয়া কি কয় প্ৰাক্তন কোনো বিদ্ৰোহী সংগঠন হ'ব পাৰে আৰু এঞ্জেলা ক'ব লাগিব যে কাৰ্বি আংলং আৰক্ষীৰ SP আৰক্ষী অধীক্ষক DSP নাহিদ কাৰিশ্মা হাওড়াঘাট OC মঞ্জিত তেৰাং দকমকা OC সনাত কুমাৰ মুদৈ উত্তৰ বিল IC মনেশ্বৰ বৰাৰ যি এটা যুটীয়া টীম আছিল এই টীমে গোপন সূত্ৰ পম খেদি দকমকা থানাৰ অন্তৰ্গত এই লাংহিঙৰ দৈদাক অঞ্চলত লুকাই থোৱা এই অস্ত্ৰৰ ভাণ্ডাৰসমূহ উদ্ধাৰ কৰে মাটিৰ তলত এই অস্ত্ৰসমূহ লুকাই থোৱা আছিল আৰু সেইসমূহ অস্ত্ৰ উদ্ধাৰ কৰে হয় এঞ্জেলা আৰক্ষীয়ে যিহেতু সন্দেহ কৰিছে প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ কোনো সদস্য হ'ব পাৰে বুলি তেনে ক্ষেত্ৰত আচলতে সেই ঠাইখিনিত তেনেধৰণৰ প্ৰাক্তন কোনো ব্যক্তি আছিল নেকি কোনো সদস্য আছিল নেকি বিদ্ৰোহী সংগঠনৰ হয় যেহেতু দকমকা লাংহিং অঞ্চল এই লাংহিং অঞ্চল বড়ো জনজাতি অঞ্চল প্ৰাক্তন BLP সংগঠনো আছে তাত NDFB সংগঠনো সক্ৰিয় হৈ আছিল এতিয়া বৰ্তমানতো হয়তো নাই সন্দেহ কৰা হৈছে যে কোনো বিদ্ৰোহী সংগঠন কিন্তু তাৰ লগে পাহাৰসমূহ আছে কাৰ্বি বিদ্ৰোহী সংগঠনসমূহ হ'ব পাৰে কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই পৰৱৰ্তী সময়ত হয়তো 10 বা 11 বজাত আৰক্ষী অধীক্ষক নিজে তেওঁৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰিব বুলি আমাক জানিবলৈ দিছে
হয় আমি গৌতম চান্দ এইখিনিতে আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী মুহূৰ্তত পুনৰ আপোনাৰ কাষলৈ যাম এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক তেওঁ ইতিমধ্যে জনাইছে যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে আনুষ্ঠানিকভাৱে বৰ্তমানলৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই আৰক্ষীয়ে যেতিয়া এই সন্দৰ্ভত মন্তব্য কৰিব আমি পৰৱৰ্তী মুহূৰ্তত পুনৰ আপোনালোকক সবিশেষ জনাই যাম এই খবৰটো আমি পুনৰবাৰ দোহাৰিছোঁ এনেধৰণে কাৰ্বি আংলঙত অস্ত্ৰ শস্ত্ৰ এটা বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে মাটিত পুতি থোৱাৰ অৱস্থাত বহু অস্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সন্দেহ কৰিছে এয়া কোনো প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সদস্যই লুকুৱাই ৰখা অস্ত্ৰ হ'ব পাৰে কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰি সফল হৈছে কাৰ্বি আংলং আৰক্ষী লাংহিনৰ দুইকাট অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰটো আন এটা খবৰলৈ আগবাঢ়িছোঁ চিপা